পুনৰ 24 মাৰ্চত কোভিডৰ বাবে দেশজুৰি ঘোষণা কৰা হৈছিল লকডাউন আৰু ইয়াৰ পাছতে ভাৰতৰ নিবনুৱাৰ অৱস্থা ক্ৰমাৎ অৱনমিত হৈছে নিবনুৱাৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে আৰু চাকৰি পুনৰ ঘূৰাই পোৱা বা নতুন চাকৰি পোৱাৰ সম্ভাৱনাও যথেষ্ট হ্ৰাস পাইছে ইয়াৰ ফলত নিবনুৱা বা চাকৰি হেৰুৱাসকলৰ মাজত মানসিক স্বাস্থ্যৰ ইমানেই অৱনতি ঘটিছে যে নিবনুৱাই আত্মহত্যাৰ আশ্ৰয় লৈছে এতিয়া কথাটো হ'ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 20,000 কোটিৰ বিশেষ পেকেজ ঘোষণাৰ পাছতো নিবনুৱাৰ মাজত আত্মহত্যা হ্ৰাস পোৱা নাই নিবনুৱাৰ আত্মহত্যাৰ ঘটনা এতিয়াও সঘনে সংঘটিত হৈ আছে সংবাদ মাধ্যমত এই ঘটনাৰ শিৰোনাম সদায় পৰিলক্ষিত হ'বলৈ লৈছে আৰু এই ঘটনাবোৰে ভয়াবহ পৰিস্থিতিৰ প্ৰকৃত ছবিখন দাঙি ধৰিছে উল্লেখযোগ্য যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে নিবনুৱাৰ আত্মহত্যা সম্পৰ্কে 2020 আৰু 2021 চনৰ তথ্য প্ৰকাশ কৰা নাই নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে আত্মহত্যাৰ তথ্য দুবছৰ আগতে অৰ্থাৎ 2019 চনতে প্ৰকাশ কৰিছিল কিন্তু 2019 বা ইয়াৰ পূৰ্বৰ এনচিআৰবি তথ্যটো ভাৰতত নিবনুৱা আত্মহত্যাৰ হাৰ মাত্ৰাধিক থকাৰ তথ্য পোহৰলৈ আহিছে অৰ্থাৎ কোভিডৰ পূৰ্বে ভাৰতৰ অৰ্থনৈতিক অৱস্থা তথ্যবশ আছিল আৰু নিবনুৱা সমস্যা মাত্ৰাধিক আছিল ফলস্বৰূপে নিবনুৱাৰ আত্মহত্যা বহু পৰিমাণে বৃদ্ধি পাইছিল অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ মহাশক্তি ভাৰতৰ অৰ্থনৈতিক কোভিডৰ পূৰ্বে তাজপাথৰ দৰে খহিবলৈ আৰম্ভ কৰিছিল 2017 বৰ্ষৰ পৰাই আত্মহত্যাৰ হাৰ দেশত যথেষ্ট বৃদ্ধি পাইছে সেই বৰ্ষত আত্মহত্যাৰ হাৰ আছিল 9.9% আৰু সৰ্বমুঠ 1,29,887 জনে আত্মহত্যা কৰিছিল আৰু এই আত্মহত্যাৰ হাৰ 2018 বৰ্ষত 10.2% বৃদ্ধি পায় আৰু ইয়াৰ সংখ্যাটো হৈছে 1,34,516 জনে আত্মহত্যা কৰিছিল ঠিক তেনেদৰে 2019 বৰ্ষত এই হাৰ হৈছে 10.4% অৰ্থাৎ 1,39,123 জনে আত্মহত্যা কৰে এনএছএছৰ তথ্য অনুসৰি 2017-18 বৰ্ষত নিবনুৱাৰ হাৰ 6.1% হয় আৰু যিটো বিগত 45 বছৰৰ ভিতৰতে সৰ্বাধিক আছিল আনহাতে সিএমআই তথ্য অনুসৰি 2019ৰ এপ্ৰিল পৰ্যন্ত নিবনুৱাৰ হাৰ 7.6%লৈ বৃদ্ধি পাইছে আৰু এই হাৰ বিগত দুবছৰত অধিক বৃদ্ধি পোৱাৰ বৰ্ধমূল ধাৰণা হৈছে যেহেতুকে কোভিড অতিমাৰীৰ বাবে বিগত 1.5 বছৰ জৰুৰীকালীন পৰিস্থিতি অব্যাহত আছে আত্মহত্যাৰ সংবাদ মাধ্যমৰ শিৰোনামক ৰিজাই চালে এইটো স্পষ্ট হয় যে এই আত্মহত্যা আৰু নিবনুৱা সমস্যাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে আনহাতে বিগত বৰ্ষৰ মে মাহত নিবনুৱাৰ হাৰ আছিল 23.3% ইয়াৰ পাছতে জানুৱাৰী 2021 পৰ্যন্ত এই হাৰ ব্যাপক সালসলনি পৰিলক্ষিত হৈছে অৰ্থাৎ এটা মাহত যদি এজন নিবনুৱাই সংস্থাপন লাভ কৰিছে তেনেহলে পৰৱৰ্তী মাহত সেই সংস্থাপন হেৰুৱাইছে সহজ অৰ্থত অল ইজ নট ৱেল দেশৰ অৰ্থনৈতিক অৱস্থা সংকটজনক নিবনুৱাৰ হাৰ বৃদ্ধি পোৱাৰ লগতে সংস্থাপন হ্ৰাস পাইছে আৰু ফলশ্ৰুতিত আত্মহত্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে 2021 চনৰ আৰম্ভণিৰ পৰা পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে এই বৰ্ষৰ জানুৱাৰীত সিএমআইৰ তথ্য অনুসৰি নিবনুৱা হাৰ 6.52% হয় আৰু এপ্ৰিল মাহত এই হাৰ 7.97%লৈ বৃদ্ধি হয় মে মাহত এই হাৰ 11.9%লৈ বৃদ্ধি পায় আৰু শেহতীয়াকৈ জুলাই মাহৰ 23 তাৰিখ তথ্য অনুসৰি চহৰাঞ্চলৰ নিবনুৱাৰ হাৰ হৈছে 8.39% আৰু তাৰ বিপৰীতে গ্ৰামাঞ্চলৰ এই হাৰ হৈছে 6.74%। এতিয়া আমি আহিছো ভাৰতৰ আত্মহত্যাৰ প্ৰসংগলৈ পুনৰ তথ্য অনুসৰি মাহিলী আত্মহত্যাৰ হাৰ গ্ৰামাঞ্চলতকৈ নগৰাঞ্চলত বেছি দেখিবলৈ পোৱা গৈছে এইটো উল্লেখযোগ্য যে গ্ৰামাঞ্চলৰ জনতাৰ বাবে যিদৰে এমজি এনৰেগা আছে তাৰ বিপৰীতে চহৰাঞ্চলৰ দুখীয়া মানুহৰ বাবে কোনো নিয়োগৰ নিশ্চিত আঁচনি নাই চহৰাঞ্চলৰ নিবনুৱা কোভিড অতিমাৰী লকডাউন আৰু কণ্টেইনমেণ্ট জোনৰ সময়ত সম্পূৰ্ণৰূপে মাৰ্কেট কণ্ডিশ্যনৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিছিল অৰ্থাৎ শ্ৰম বজাৰ অথবা শ্ৰমৰ চাহিদাৰ ওপৰত নিৰ্ভৰশীল হৈছে চহৰাঞ্চলৰ নিবনুৱা আনহাতে চহৰৰ দিন হাজিৰা কৰা লোকসকলৰ উপাৰ্জন নিৰ্ভৰশীল কামৰ চাহিদাৰ ওপৰত নিৰ্মাণ আৰু অন্যান্য খণ্ডত কাম চলাৰ ওপৰতে নিৰ্ভৰশীল দিন হাজিৰা কৰা লোকৰ ৰোজগাৰ
আকৌ পদপথত ক্ষুদ্ৰ ব্যৱসায় কৰা লোকসকলো দৈনিক উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল দেখিবলৈ পোৱা যায় গতিকে এই শ্ৰম বিক্ৰী কৰি খোৱা আৰু ক্ষুদ্ৰ ব্যৱসায় কৰা লোকসকলৰ উপাৰ্জন লকডাউনৰ বাবে কণ্টেইনমেণ্ট মিটাৰ্ছৰ বাবে শূন্য হৈ পৰা দেখিবলৈ পোৱা গৈছিল উদাহৰণস্বৰূপে যদি অসমত 11 বজাত কাৰফিউ দিয়াৰ সময়ছোৱাত দিন হাজিৰা কৰা আৰু ক্ষুদ্ৰ ব্যৱসায় কৰা লোকৰ উপাৰ্জন নোহোৱাৰ দৰে হৈ পৰিছিল 2019 বৰ্ষত আত্মহত্যাৰ হাৰ 3.4% বৃদ্ধি পায় উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ দিল্লী তামিলনাডু কৰ্ণাটক পশ্চিম বংগই কোভিড অতিমাৰীৰ পূৰ্বে মাত্ৰাধিক আত্মহত্যাৰ তথ্য প্ৰকাশ কৰিছিল এইখিনিতে গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এই ৰাজ্যসমূহতে সৰ্বাধিক ব্যৱসায় আৰু কাৰখানা আছে আৰু সৰ্বাধিক নিয়োগ প্ৰদান কৰি আহিছে যেতিয়া কোভিড অতিমাৰী আৰম্ভ হয় তেতিয়া এই ৰাজ্যসমূহতে সৰ্বাধিক অৰ্থনৈতিক ক্ষতি হয় আৰু এই সমূহ ৰাজ্যতে সৰ্বাধিক আত্মহত্যাৰ ঘটনা ওপৰলৈ আহিছে 2019 বৰ্ষত মুঠ আত্মহত্যাৰ 2% কৰ্মসংস্থাপনহীনতাৰ বাবে হৈছে প্ৰফেশনেল তথা কেৰিয়াৰ সমস্যাৰ বাবে 1.2% দৰিদ্ৰতাৰ বাবে 1% আৰু ঋণগ্ৰস্ততাৰ বাবে 4.2% আত্মহত্যা কৰা বুলি পোহৰলৈ আহিছে 2019 বৰ্ষত আত্মহত্যা কৰা গৰিষ্ঠ সংখ্যক লোকৰ আছিল 18 পৰা 45 বছৰৰ ভিতৰত আৰু এই সকল লোক বজাৰ অৰ্থনীতিৰ লগত উত্তৰপূৰ্ণভাৱে জড়িত আৰু এওঁলোকে সংস্থাপন হেৰুৱাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল আৰু সংস্থাপন হেৰুৱাৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাসকলে অধিক ক্ষতিগ্ৰস্ত হৈছিল আকৌ 2019 বৰ্ষত মুঠ আত্মহত্যাৰ 23.4% দিন হাজিৰা কৰা লোক আছিল আৰু যিসকলে আত্মহত্যাৰ পথ বাছি লৈছিল আৰু একেটা তথ্য সূত্ৰতে পোহৰলৈ আহিছে যে মুঠ আত্মহত্যাৰ 15.4% গৃহিণী 11.6% আত্মসংস্থাপন থকা লোক আৰু 9.1% বৃত্তিমূলক আৰু চাকৰিয়াল লোক 7.4% খেতিয়ক আৰু 7.4% হৈছে শিক্ষাৰ্থী অৰ্থনৈতিক সমীক্ষা অনুসৰি আত্মহত্যা কৰা লোকৰ 66.2% লোকৰে বছৰি উপাৰ্জন হৈছে 1 লাখৰ তলত আনহাতে 1 লাখৰ পৰা 5 লাখৰ ভিতৰত 29.6% লোকে আত্মহত্যাৰ পথ বাছি লৈছে কিন্তু কোভিড অতিমাৰীৰ বাবে পৰিস্থিতি অধিক অৱনতি ঘটিছে আৰু এই নিম্ন আৰু মধ্য আয়ৰ লোকসকল ক্ষতিগ্ৰস্ত হৈছিল সৰ্বাধিক আৰু এই ফলশ্ৰুতিতে আত্মহত্যাৰ হাৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিল তদুপৰি ভাৰতবৰ্ষত কোনো সামাজিক সুৰক্ষা নিয়মাৱলী নাই চৰকাৰীভাৱে তথ্য প্ৰকাশত অনিহাই অৰ্থনৈতিক আত্মহত্যাৰ ঘটনা যে ব্যাপকভাৱে বৃদ্ধি পাইছে তাকে প্ৰতীয়মান কৰিছে নৰেন্দ্ৰ মোদীৰ কোভিড অতিমাৰী ব্যৱস্থাপনাৰ ফলত দেশৰ অৰ্থনৈতিক পৰিকাঠামো ভাঙি পৰিছে আৰু কোটি কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে লগতে ব্যৱসায় বাণিজ্যৰ জড়িত লোকৰ উপাৰ্জন যথেষ্ট হ্ৰাস পাইছে কোভিড অতিমাৰীৰ বাবে কিন্তু ইয়াত তাৎপৰ্যপূৰ্ণ বিষয় হ'ল ইমান সংখ্যক লোকে কৰ্মসংস্থাপন হেৰুৱাৰ পাছতো বৃহৎ পুঁজিপতিৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বজাৰত অভাৱ পৰিলক্ষিত কিন্তু হোৱা নাই বৃহৎ হাৰত শ্ৰমিকৰ ছাটাইৰ পাছতো আপোনাৰ মোৰ ঘৰৰ কাষৰ দোকানখনত অভাৱ হোৱা নাই ডেটল অথবা সাৰ্ফ এক্সেল অথবা পেট্ৰিনিয়াৰ সামগ্ৰী অৰ্থাৎ উৎপাদন আগৰ দৰে চলি আছে কিন্তু কেনেকৈ চিন্তা কৰক আনহাতে বিশ্বগুৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মুখৰ পৰা নেতৃত্ব দি 20,000 কোটি ঘোষণা কৰাৰ পাছতো পাছপাতৰ দৰে খহিছে ভাৰতীয় অৰ্থনীতি কোটি কোটি লোকৰ উপাৰ্জন নোহোৱা হৈছে আৰু নিত্য নৈমিত্তিক ঘটনালৈ এতিয়া পৰিণত হৈছে শ্ৰমজীৱীৰ উপাৰ্জনহীনতাত হোৱা আত্মহত্যাৰ ঘটনা যুৱচাম দিন হাজিৰা কৰা লোক ব্যৱসায় বাণিজ্যৰ লগত জড়িত লোক আত্মসংস্থাপনৰ লগত জড়িত লোক সকলোৱে হেৰুৱাইছে উপাৰ্জন আৰু ফলত বৃদ্ধি পাইছে আত্মহত্যাৰ নৰেন্দ্ৰ মোদীৰ আছে দিনবোৰ এনেকৈ আহিছে ভাৰতলৈ আৰু ভাৰতবাসীৰ মাজলৈ ধন্যবাদ আপোনালোকে চাই আছিল নিউজ নাও